পে 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 কে পে 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 ৰবা নাগাবা নাগাবা পে 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 চুপ ককা ভণ্টিজনীয়ে গাই চাই গাবলৈ দিয়ক না আপুনি কিয় ৰখাই আছে ভণ্টিক বিয়া পাতিবলৈ বিচাৰি ফুৰিছ শুন বাকী যি কি নহওক বন্ধুসকল নমস্কাৰ আমাৰ আজি অনুষ্ঠানলৈ আপোনালোকক স্বাগতম জনাইছোঁ আজি আমাৰ মাজত অতিথি হিচাপে আছে পেপে বাইদেউ আহক তেতিয়াহ'লে আমি ভিডিঅ'টি আৰম্ভ কৰোঁ তোমাৰ যিটো চাৱনি মানে তোমাৰ মানে যিটো এক্সপিৰিয়েঞ্চ মানে বহুত সুন্দৰ হৈছে আৰু মানে দৰ্শকৰ ফালৰ পৰা এটা অনুৰোধ যে ৰাস্তাইদি যেনিবা এজন ল'ৰা এজন গৈ আছে সেই ল'ৰাজনক তুমি কেনেকৈ এক্সপিৰিয়েঞ্চ কৰিবা মানে ল'ৰাটোক মানে তুমি কেনেকৈ জোকাবা মানে তুমি অলপ দেখাই দিয়াচোন ৰাস্তাইদি যেনিবা ল'ৰা এজন গৈ আছে মানে ধৰা জোকাব লাগে তুমি এতিয়া ল'ৰাটোক মানে কেনেকৈ চেনি দিবা কেনেকৈ জোকাবা মানে অলপ দেখাই দিয়াচোন আৰু বাকী যি কি নহওক এই ককা আপোনাক কথা এটা মই কোৱাই নাই নহয় আপোনাক কথা এটা কম বুলিকৈ আছিলোঁ হেৰি নহয় এই ভণ্টিজনীক বোলে সেই কৰোণা নামৰ ল'ৰা এটা বৰ জোকাৰি আছে বোলে পূৰা জোকাৰি আছে কৰোণা নামৰ ল'ৰাটোৱে কৰোণা আহিলে মোক মাতি আনিবি মই কৰোণা কালা চিৰা মনাই দিম বাৰু সি মোলৈ ফোন কৰাৰ কথা আছে যদি সি ফোন কৰে মই আপোনাক পূৰা দি দিম আপুনি কথা পাতি ল'ব বাৰু বাকী যি কি নহওক তোমাক কথা এটা সুধিম বুলি ভাবি আছিলোঁ মানে তুমি বোলে ৰাতি বোলে মোৰ কথা বোলে ভাবি আছিলা বোলে হয়নে মানে নহয় মানে মই এইটো মানে হেৰি মানে মানুহৰ মুখত ঘুনুঘানাকৈ অলপ শুনিছোঁ মানে তুমি বোলে মোৰ কথা বোলে ৰাতি বোলে ভাবি আছিলা বোলে কিমানটো সঁচা কিমানটো মিছা নাজানো কিন্তু শুনিছিলোঁ মই তুমি বোলে মোৰ কথা বোলে ভাবি আছিলা বোলে যোৱাকালি ছোৱালীজনী যে ইমান মৰম দিছে অ' ককা এই কাগজ এখন দিয়কচোন মই এই ছোৱালীজনী কিবা এটা লিখি দিওঁ কাগজ পাত এই ককা আপুনি যে এই ছোৱালীজনী আকৌ লাজ পাই মাৰিব দেই একেবাৰে অ' ককা ফোন আহিছে ফোন কৰোণা ফোন আহিছে ৰ'ব মই লাউড স্পীকাৰ কৰি দিছোঁ ৰ'ব অঁ হেল্ল' অঁ কৰোণা অঁ দিছোঁ পাতক এই নাম গোবিন্দ মই বহুত ৰাজনীতি খেল নেওলা মানুহ গোবিন্দ আপোনাক মাত শুনা মাত্ৰ একদম ফোন কাটিয়ে দিলে আপোনালৈ ভয় কৰিছে অলপ পূৰা ফোন অহা মাত্ৰ কাটিয়ে দিলে ফোন বা তোমাক কৈছোঁ সেই তুমি অলপ পেপেয়া দিয়া পেপে নামটো গাব কৈছোঁ এই পে 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 এই ছোৱালীজনীক পানী অকণ দি দে এই ডিঙিতে একদম লাগি ধৰিছে গান গাব পৰা নাই গোৱা পে 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 বা তুমি ইমান সুন্দৰকৈ পেপেয়া থাকা নহয় ইমান সুন্দৰকৈ পেপেয়া থাকা একদম মোৰ গোটেই জীৱনটোৱে পেপেয়া থকা লিখা লাগিছে বাৰু যি কি নহওক দৰ্শকসকল আমাৰ মাজত উপব্যক্তি এজন আছে সেইজন হৈছে আমাৰ সৰ্বাদা
এতিয়া সৰ্বাদা আপুনি ছোৱালীজনীৰ বিষয়লৈ আপুনি কি ক'ব? ছোৱালীজনী যে ইমান সুন্দৰ, মানে ইমান ধুনীয়া, আপুনি এনে ছোৱালীজনীৰ বিষয়লৈ কি ক'ব আপুনি? মাজনী ঐ ইমান ধুনীয়া, ইমান ধুনীয়া। আজি গোটেই দিনটোৱে আজি সংগীতত গুচি গ'ল। আজি ককা, কৰিশ্মা নাথ আৰু লগতে মই আছোঁ, আৰু এজন ব্যক্তি আছে সৰ্বাদা। এই তিনিওজন আজি গোটেই সংগীততে পাৰ কৰি দিলোঁ। ঠিক আছে তেতিয়াহ'লে বন্ধুসকল, আজি আমাৰ ভিডিঅ'টি আজি ইমানতে সামৰণি মাৰিছোঁ। আৰু লাইক আৰু কমেণ্ট কৰিবলৈ আপোনালোকে একদম নাপাহৰিব, আৰু তলত থকা বেল আইকনটো আপোনালোকে প্ৰেছ কৰিবলৈ নাপাহৰিব। নে কি কয় ককা?